তো হেল্ল' সকলোকে সকলোৱেতো গমেই পায় আমি এটা ছেগমেণ্ট এটা কণ্টিনিউ কৰি আছোঁ। মাজতে অলপ ট্ৰেজিক ইনচিডেণ্ট হ'ল আমাৰ অসমত। ভিডিঅ' এনেকৈ মেইনলি দিব পৰা নাছিলোঁ। আগতে বাৰু মই কণ্টিনিউৱাছলি দিছিলোঁৱে, এতিয়াও দিব ট্ৰাই কৰি আছোঁ। তথাপিও আৰু মন চন ডাউন হৈ থাকিলে অলপ বাৰু যি কি নহওক, বলক আজিও এনেকুৱা এটা ভিডিঅ' আৰম্ভ কৰোঁ। আপোনালোকে যদি আমাৰ এই ডিছকাশ্যনৰ গ্ৰুপত এড হ'ম বুলি ভাবে, এইবিলাকৰ ওপৰত আমি ডিছকাছ কৰোঁ। DME, ADRE, আছাম টেট, আছাম পুলিচ এইবিলাক এক্সামৰ ওপৰত যদি ভাবে যি সেই ডিছকাশ্যন গ্ৰুপত এড হ'ম, ডেছক্ৰিপশ্যন বক্সত এটা লিংক দিয়া আছে, তাত ক্লিক কৰি সেই গ্ৰুপটোত এড হ'ব পাৰে। তো আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে সহায়ক পষ্টটো কোন ডিপাৰ্টমেণ্টত পৰে? প্লিজ ৰিপ্লাই। অ'কে, চাব ব্ৰ, সহায়ক পষ্টটো এনেই এটা পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্টত যি পৰিব এনেকুৱা নহয়। কি আজিকালিতো সহায়ক বুলি এনেকৈ নাই, সকলোবিলাক MTS কৰি দিছে ন। গোটেইবিলাক MTS কৰিছে, পিয়ন, চকীদাৰ, মালি, গাৰ্ডেনাৰ, গোটেই সহায়ক গোটেইবিলাক MTS কৰি দিছে। তো আজিকালিতো MTS আৰু যিকোনো ডিপাৰ্টমেণ্টত হ'ব পাৰে, এটা ডিপাৰ্টমেণ্টত নহয় বাৰু। ছাৰ, মই HS নন ছায়েন্সত 104 পাইছোঁ ৰিটেনত, 2 মাৰ্কছ বেছি ফ্ৰম কাট অফ এণ্ড স্কিল টেষ্টত 18-20 পাম, চান্স আছেনে? চান্স কম আছে। আৰু ডিগ্ৰী উইথ কম্পিউটাৰত 104 পাইছোঁ ৰিটেনত, 6 মাৰ্কছ বেছি ফ্ৰম কাট অফ, বাট স্কিল টেষ্টত 9-10 পাম, চান্স আছেনে? SC ফিমেল। চাব, চান্স কম আছে, কিন্তু মিছা কথা নকওঁ, 50-50 ধৰি থৈ দিয়া। 50% হোৱা চান্স আছে আৰু 50% নোহোৱা চান্স আছে। মই কামনা কৰিম যাতে তোমাৰ চাকৰিটো হৈ যায়, কিন্তু জয়শ্ৰী দাস অলপ চান্সেছ কম আছে। তথাপিও পজিটিভ হৈ থাকা আৰু। দাদা কাট অফ 93.50 পাইছোঁ, 94 চামথিং। ভাবিব মজা হৈছে, এনি চান্স? ভাবিব যদি মজা হৈছে তেতিয়াহ'লে হোৱা চান্স আছে, কিন্তু কাট অফতকৈ তোমাৰ মাৰ্ক বেছি নাই। চ' পজিটিভ হৈ থাকা, কি হৈ ঠিক নাই। মই ভিডিঅ'টো চোৱাৰ আগতে ডিছলাইক দিছোঁ, ধন্যবাদ, পিছত দিব। একো নকওঁ বাৰু, মোৰ একদম মাথাটো গৰম হৈ গ'লে মই যি টি কৈ দিব পাৰোঁ। সকলোৱে গমেই পায় কি কওঁ মানুহক। ফাৰ্ষ্ট ভিউ ডাটা, থেংক ইউ ফাৰ্ষ্ট কৰজ্যোতি। ছাৰ, মই 8th লেভেল 105.25 পাইছোঁ আৰু ভাইবা ভাল হৈছে। অ'কে, SC কেটেগৰী চান্স আছে নে? চান্স আছে বাৰু, হাই চান্সে আছে তোমাৰ। মাৰ্ক যিহেতু তোমাৰ ঠিক মাৰ্কেই আছে, মই দেখিলোঁ। ছাৰ, মই PWD কেণ্ডিডেট, 63 কাট অফ আছিলে, 69 স্ক'ৰ কৰিছোঁ আৰু ভাইভাত 99% এনচাৰ এটা কুৱেশ্যনৰ এনচাৰ দিব পৰা। চাব, চান্সটো আছে, কিন্তু এইখিনি অলপ মই ভালকৈ বুজি নাপালোঁ। তথাপিও তোমাৰ ভাইভা চাগে ভালেই হৈছে, আৰু ভাইভা যদি ভাল হৈছে তুমি চিন্তা কৰিব নালাগে। আপোনালোকৰো যদি কিবা কুৱেশ্যনছ থাকে ADRE, DME, আছাম পুলিচ, আছাম টেট ৰিলেটেড, কমেণ্ট বক্সত সুধিব পাৰে। বছ, মই 100 পাইছোঁ পেপাৰটো, 8th লেভেল, SC কেটেগৰী, কিবা আশা আছেনে? যদি ভাইভা এভাৰেজো হৈছে বাৰু হৈ যাব। SC ন, SC হ'লেতো চান্সেছ আছে আৰু। ITI ইলেক্ট্ৰিচিয়ান কাট অফ আহিছে 34, OBC মই পাইছোঁ 55, ভাইবা ভাল হৈছে, চান্স আছেনে? চান্সেছ আছে বাৰু, হাই চান্সে আছে। মোৰ মতেতো তুমি চিন্তা কৰিব নালাগে। ছাৰ, মোৰ ড্ৰাইভাৰ ৰিটেনত 126.5 পাইছোঁ, কাট অফ গৈছে 126.5 পাইছোঁ, কাট অফ গৈছে 126.25, অলপ বেছি, একদম 0.25 বেছি। মোৰ স্কিল টেষ্ট ভাল হৈছে, চান্স আছেনে ছাৰ? স্কিল টেষ্টত যদি 13-14 স্ক'ৰ কৰি দিব পাৰা ব্ৰ, হৈ যাব, চিন্তা নাই। পজিটিভ হৈ থকা হোৱা চান্সটো আছে, কিন্তু মাৰ্কটো অলপ কমি থাকিল তোমাৰ। দাদা, মই গ্ৰেড 4 8th লেভেল OBC হয়, কাট অফ 95.75 গৈছিলে, মই পালোঁ 112, কাট অফতকৈ 17 বেছি পাইছোঁ, চান্স আছে নেকি? ভাইভা যদি ব্ৰ তোমাৰ শুভজিত বৰা এভাৰেজো হৈছে, তথাপিও তোমাৰ চান্স আছে। মোৰ মতে তুমি চিন্তা কৰাৰ দৰকাৰ নাই। ডিপাৰ্টমেণ্ট ছিলেকশ্যন যোৱাবাৰৰ দৰে ৰিজাল্টৰ পিছত দিব যে এইবাৰ একেলগে ডিপাৰ্টমেণ্ট ছিলেকশ্যন কৰি ৰিজাল্ট ডিক্লেয়াৰ কৰিব। CMA যিহেতু 9 তাৰিখে ৰিজাল্ট ডিক্লেয়াৰ কৰি 10 তাৰিখে এপইণ্টমেণ্ট দিব বুলি কৈছে, আই গেছ ডিপাৰ্টমেণ্টবোৰ
একেলগে চিলেকশ্যন কৰি ডিক্লেয়াৰ কৰিব চাগে, কাৰণ 2 এদিনত ডিপাৰ্টমেণ্ট চিলেকশ্যন কৰি এপইণ্টমেণ্ট দিয়া পচিবল নহয়। আপুনি কি ভাবে? আচ্ছা, পচিবিলিটি আছে, কিন্তু আমি ভাবোঁ যে 9 তাৰিখেতো ৰিজাল্ট নিদিব, কাৰণ 9 তাৰিখে ৰিজাল্ট দি 10 তাৰিখে এপইণ্টমেণ্ট ইম্পচিবল কথা। মোৰ মতেতো ৰিজাল্ট 3-4 তাৰিখ মানে দিব। আমি ভাবিছিলোঁ দুৰ্গা পূজাৰ আগতেই দিব, কিন্তু আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ ইনচিডেণ্টটোৰ কাৰণে 2 দিন ৰিজাল্ট পিছাই যাব। চ' 2-3-4 তাৰিখ মানে ৰিজাল্টটো দিব। ডিপাৰ্টমেণ্ট এল'কেশ্যন চাগে 6-7 তাৰিখ মানে কৰিব পাৰে। তাৰপিছত 10 তাৰিখে ধৰক এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউট কৰিব, এনেকুৱা কৰিব পাৰে, বা আপুনি কৰাটোও কৰিব পাৰে, আপুনি কোৱাটোও কৰিব পাৰে। আগতে ডিপাৰ্টমেণ্ট চিলেকশ্যন কৰি তাৰপিছত মানে ৰিজাল্টটো দিব, সেইটোও কৰিব পাৰে, একো নাই, তাৰমানে কি হৈ যাব পাৰে এনেকুৱাও। 8 লেভেল ইউ আৰ 106, কাট অফ 99.75, ভাইভা এভাৰেজ হৈছে কিমান চান্স আছে? ভাইভাত যদি 8 মাৰ্কৰ এবভ স্ক'ৰ কৰিছে বিপ্লৱ বৰুৱা, ইউ ডণ্ট নিড টু ৱৰি, কিন্তু 8তকৈ বেছি স্ক'ৰ কৰিব লাগিব। দাদা মোক ৰিপ্লাই দিবচোন। OBC কাষ্টৰ ITI ইলেক্ট্ৰিচিয়ানত 55 পাইছোঁ, ৰিটেনত ভাইভাত 10ৰ পৰা 13 পাব লাগে, চিলেকশ্যন হ'ম নাই? মাৰ্কটো ঠিকেই আছে ব্ৰ, ইন মাই অপিনিয়ন তুমি চিলেক্ট হৈ যাবা। আৰু অংকুৰ গগৈ, মোৰ মতে তুমি চিন্তা কৰাৰ দৰকাৰ নাই, কাৰণ মাৰ্ক তোমাৰ ঠিক ঠাক মানে ভালে হৈছে ৰিটেনত, আৰু ভাইভাটো ঠিক ঠাকেই আছে, তো মোৰ মতে চিন্তা কৰিব নালাগে তুমি। ক্লাছ 10 ৰিটেনত 100, SC ভাইভা ভাল হৈছে, আচ্ছা বেছি ভাল হোৱা নাই, 7-8 পাম SC কেটেগৰী ন। ৰিটেনত 100 পাইছা যদি ব্ৰ, যদি 7 স্ক'ৰ কৰা ভাইভাত, মোৰ মতে তুমি চিন্তা কৰিব নালাগে, কাৰণ কাট অফটো কম গৈছে লেচিৰ কাৰণে বহুত, তো চিন্তা কৰিব নালাগে মোৰ মতে। দাদা মই HSত ৰিটেনত 114 পাইছোঁ, কাট অফ 110, আৰু স্কিল টেষ্ট এভাৰেজ হৈছে 20ৰ পৰা 23 ভিতৰত পাব লাগে, কিমান চান্স আছে দাদা? মই জেনেৰেল কেটেগৰী, ওমেন কেটেগৰী হয়। অ'কে ৰ'বা, যদি তুমি 114 পাইছা আৰু ইয়াত যদি 20ও পোৱা ন, 20-21 ভিতৰত যদি পোৱা, মোৰ মতে তুমি চিন্তা কৰিব নালাগে, তোমাৰ মাৰ্ক ঠিক ঠাকেই আছে। তৃষ্ণা বৰ্মন, তুমি চিন্তা নকৰি থাকিব পাৰা, মোৰ মতে তুমি চিন্তা কৰাৰ দৰকাৰ নাই। আচ্ছা, আৰু লাষ্ট কুৱেশ্যনটো পঢ়িম, মানে আছে আৰু তলত, কিন্তু এইবিলাক আৰু পিছত কণ্টিনিউ কৰিম। 94.75 ST প্লেন, ভাইভাত 3টাহে কুৱেশ্যন কৰিছে, কিবা এটা কিবা হ'ব এতিয়া। ST প্লেন কোনটো লেভেলৰ পৰা তুমি নকলা ন, 10th নে 8ৰ? তুমি যদি এইটো ভিডিঅ' চাই আছা, তেতিয়াহ'লে মোক তলত ভালকৈ মেনশ্যন কৰি দিবা তোমাৰ কোনটো লেভেলৰ। তো ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, আপোনালোকৰ যদি কিবা কুৱেশ্যন থাকে কমেণ্ট বক্সত জনাব। সকলোৱে চেনেলটো ছাপোৰ্ট কৰি ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু আমাৰ ডিছকাশ্যনৰ গ্ৰুপত এড হ'ম বুলি যদি ভাবিছে হ'ব পাৰে, ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। ধন্যবাদ।